নমস্কাৰ বন্ধুসকল, আজি আমি দুয়োটাই আহিছোঁ মানে আমাৰ দুয়োটাৰে দাদা সম্বন্ধীয় আমি লক্ষণদাৰ ঘৰৰ ওচৰলৈ আহিছোঁ। লক্ষণদাৰ ঘৰ হৈছে বৰপেটাৰ মাজৰহাটীত। এতিয়া তেওঁ তাৰমানে এটা নিজাববীয়াকৈ উপাৰ্জনৰ পথ ঘৰৰ পৰাই কৰে। ঘৰৰ পৰা কৰি তেওঁ মাহেকত নাই বুলিলেও আপোনাৰ 35,000 পৰা 40,000 টকা ধুনীয়াকৈ ইনকাম কৰি আছে। এখন ধুনীয়াকৈ ঘৰ চলাই আছে। এতিয়া বৰ্তমান যিহেতুকে কৰোণা ভাইৰাছৰ কাৰণে অলপমান জানেতো গোটেই আপোনাৰ ৰাজ্যত অলপমান মানে কি বিসংগতি হৈ গৈছে, গতিকে এওঁৰো ইনকামটো এনেকুৱাকৈ কমি গৈছে। এতিয়া এই লক্ষণদাই তেওঁ নিজৰ উপাৰ্জনৰ বিষয়টোৱে আৰম্ভণিৰ পৰা বৰ্তমানলৈকে কেনেকৈ আগবাঢ়ি আহি আছে আৰু এই কামটো কৰি তেওঁ বৰ্তমানলৈ কিমান উপকৃত হৈছে বা কিমান ভাল ফল লাভ কৰিছে, তেওঁ নিজৰ ভাষাৰে তেওঁ আপোনালোকক ভালকৈ বুজাই দিব। মই আপোনাক লক্ষণদাক চিনাকি কৰি দি আছোঁ। এতিয়া অলপমান আপুনি ভিডিঅ'টো মই স্কিপ কৰি, এওঁ হৈছে লক্ষণদা, মানে মোৰ দাদা হ'ব আৰু। এওঁ আপোনাৰ স্ক্ৰীণ প্ৰিণ্টিঙৰ কাম কৰি বৰ্তমানলৈ এটা ধুনীয়া ইনকাম কৰি আছে। আপোনালোকেও এওঁৰ নিচিনা কাম কৰিব পাৰে। এতিয়া এই কামটো আপোনালোকে কেনেকৈ কৰিব বা এই কামটোৰ আপোনাৰ লাভ লোকচানৰ বিষয়ে তেওঁ অকণমান ভিডিঅ'ৰ জৰিয়তে বুজাই দিব আৰু। গতিকে মোৰ যিহেতুকে এই বিষয়ত অলপমান হ'লেও অভিজ্ঞতা নাই, গতিকে তেওঁ নিজে এই বিষয়ত অলপমান কৈ দিব আপোনালোকক। যদি আপোনালোকে এই কামটো কৰিম বুলি ইচ্ছা কৰি আছে বা আশা কৰি আছে বা এই কাম কৰি আপুনিও এটা ইনকামৰ পথ মানে লোৱাৰ এটা সম্ভাৱনা বাছি লৈছে, গতিকে তেওঁ নিজে ক'ব এই বিষয়ে। আপুনি এই কামটো প্ৰথমতে মানে ষ্টাৰ্ট কৰোঁতে কিমান টকা আপুনি প্ৰথমতে খটুৱাইছিল? মই বহুত কমতে হেৰি কৰিছোঁ। মই তাৰমানে অলপ কৰি হেৰি কৰিছোঁ, বঢ়াইছোঁ। গতিকে মই 8-10 হাজাৰমান টকাত হেৰি কৰিছিলোঁ প্ৰথমতে। মানে আপুনি প্ৰথমতে 8-10 হাজাৰ টকাত এই কামটো আৰম্ভ কৰিছিলে? মানে দোকানমান কৰি কৰিছোঁ। মানে প্ৰথমতে তেওঁ দুখন মাত্ৰ স্ক্ৰীণ, সেই দুখন স্ক্ৰীণ তৈয়াৰ কৰি 8,000 টকাৰে কামটো আৰম্ভ কৰিছিলে। এতিয়া আপোনাৰ হাতত কিমানখন স্ক্ৰীণ আছে বা আপুনি আগলৈকে আৰু কি ভাবি আছে? স্ক্ৰীণ মোৰ আছে, বহুকেইখন আছে, 20-25খনমান আছে স্ক্ৰীণ। 20-25খন বৰ্তমানলৈ আছে। চাওক, দুখনৰ পৰা আৰম্ভ কৰি 20-25খন হৈ গৈছে। এতিয়া যদি আপুনি আপোনাৰ নিচিনা বেলেগ একজন ব্যক্তিয়ে আপোনাৰ কামটো কৰিব বিচাৰে, গতিকে ইয়াৰ কাৰণে আপুনি অলপমান কি নিৰ্দেশনা দিব কওকচোন। এইটো কাম কৰিলে চলিব পাৰিব আৰু ভালকৈ, ধুনীয়া কৰি চলি যাব পাৰিব। কাম কৰিলে মানে ভাত নাপাবলৈ নাথাকে, বহুত খৰচ কৰিও মানে হেৰি কৰিব পাৰিব। আপুনি এই কামটো কৰি মানে কিমান দূৰ উপকৃত হৈছে? মানে আপুনি এই কামটো কৰি জীৱনত কি কৰিলে বা কেনেকুৱা এটা ফিল অনুভৱ কৰিছে, আপুনি অলপমান ভিডিঅ'ৰ জৰিয়তে বুজাই দিয়ক আৰু সকলোৱে বুজি পাওক নেকি? মইতো বহুত হেৰি কৰিছোঁ, মানে আগতে বহুত অভাৱেই আছে। এই কামটো কৰি বহুত মানে সুফল পাইছোঁ আৰু। মই এটা ঘৰৰ বাঞ্চি সঁচা কৰি আৰু মানে ভালকৈ চলি আছোঁ। ভালকৈ চলি আহিছোঁ। এতিয়া চাওক, আমি বৰ্তমান য'ত বহি আছোঁ এইটোতো ঘৰটো বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। বাকীবোৰ অৱশ্যে দেখুৱাবলৈ অলপমান ভাল নালাগে, সেইকাৰণে আমি খালি এটা ৰুমেই দেখুৱাই দিছোঁ। গতিকে আপুনি নিচিনা কাম কৰিব পাৰে। গতিকে এওঁৰ যিবোৰ কাম, এই কামবোৰ ইয়াৰ পিছত আমি ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। বলকচোন আমি তেওঁ কি কাম কৰে অকণমান ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আহোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ স্ক্ৰীণ প্ৰিণ্টিঙৰ কাম কৰিছে। এয়া কেৰি বেগত প্ৰিণ্টিং কৰা হৈছে, চাওকচোন। এনেকৈ আপোনালোকে প্ৰিণ্টিং কৰি মাহেকত এটা ধুনীয়া উপাৰ্জন কৰিব পাৰিব। এই কামটো ইমান কষ্টকৰ নহয়, মাত্ৰ অলপমান লাগিব লাগে। চাওকচোন ইমান ধুনীয়া হৈছে, মেচিনত প্ৰিণ্টিং কৰা যেন লাগে, নহয় জানো? চাওক, বহুতো প্ৰিণ্টিং কৰা হৈছে, কিন্তু ইয়াতে মই অলপমান দেখুৱাই দিছোঁ আপোনালোকক। এইখন হৈছে, চাওকচোন, এইখন এই মানে চাফা কৰি আছে। এইখন স্ক্ৰীণ মাষ্টাৰ। এইখন
এইখনৰ জৰিয়তে এই সকলোবোৰ প্ৰিণ্টিঙৰ কাম কৰিব পাৰি। আপোনালোকে পাৰিব যদি আপুনি অলপমান যদি চেষ্টা কৰে, নিশ্চয় এওঁৰ নিচিনা এনেকুৱা কাম কৰিব পাৰিব। এওঁলোকৰ যদি কিছুমান কামৰ যোগাযোগ কৰিব বিচাৰে, ইয়াৰ তলত আপোনাৰ নাম্বাৰ দিয়া হৈছে এওঁৰ, আপুনি সেই নম্বৰৰ জৰিয়তে আপুনি কণ্টেক্ট কৰি ল'ব পাৰিব। এয়া মুচি দিছে, এতিয়া প্ৰিণ্ট হ'ব। এয়া চাওক, এনেকুৱা ধৰণে এই বিয়াৰ চিঠিবোৰ কাম কৰিছে আৰু বহুতো কৰে আৰু এইবোৰ পিছত আপোনাক দেখুৱাই আছোঁ।